নমস্কাৰ এডুকেশ্যন যে চেনেলৰ পৰা সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম এছএছ ফাৰ্ষ্ট ইয়াৰ সাবজেক্ট পলিটিকেল সায়েন্সৰ কিছুমান প্ৰশ্ন উত্তৰ সহ আপোনালোকে চাই ল'ব বুলি আশা ৰাখিলো। এক নম্বৰত দিয়া আছে পুলিচ শব্দৰ অৰ্থ কি? নগৰ, ৰাষ্ট্ৰ, সিটি, ষ্টেট বুলি আপোনালোকে লিখিব। প্ৰতিটো প্ৰশ্নৰ কাৰণে আপোনালোকে পাব 1 মাৰ্ক, 6টা কৰিলে 6 মাৰ্ক পাব। হিন্দ স্বৰাজ্য কোনে লিখিছিলে? মহাত্মা গান্ধীয়ে লিখিছিলে, 1909 চনত লিখিছিলে। 3 নম্বৰ দিয়া আছে অৰ্থনৈতিক সমতাৰ এটা উদাহৰণ দিব দিছে। অৰ্থনৈতিক সমতাৰ এটা উদাহৰণ দিব আপোনালোকে সমান কামৰ কাৰণে সমান মজুৰি দিয়া। 2 নম্বৰ দিয়া আছে ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ সভাপতি কোন আছিলে? আপোনালোকে লিখিব। ভাৰতীয় সংবিধানৰ যদি অস্থায়ী সভাপতি কয় ডক্টৰ শচীন্দ্ৰ সিনহা লিখিব। যদি স্থায়ী কয় তেতিয়াহ'লে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ লিখিব। যদি ড্ৰাফটিং কমিটি কয় বা খচৰা কয় তেতিয়াহ'লে ডক্টৰ বি.আৰ. আম্বেদকাৰ আপোনালোকে লিখিব। তাৰপিছত 3 নম্বৰত দিয়া আছে অস্পৃশ্যতা বৰ্জন কৰা এক সমতাৰ অধিকাৰ, ধৰ্মৰ স্বাধীনতাৰ অধিকাৰ, শোষণৰ বিৰুদ্ধে অধিকাৰ, শুদ্ধটো আপোনালোকে বাছি ওলাব লাগে। অস্পৃশ্যতা বৰ্জন কৰা এক কি সমতাৰ অধিকাৰ। 1 নম্বৰ দিয়া আছে তো সংবিধানৰ কোনটো সংশোধনীৰ দ্বাৰা ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰ তালিকাৰ পৰা সম্পত্তিৰ অধিকাৰ কি কৰা হৈছে? উঠাই দিয়া হৈছে। আপোনালোকে নিশ্চয় জানে আগতে সম্পত্তিৰ অধিকাৰটো মৌলিক অধিকাৰ হিচাপে আছিলে। এইটো কি কৰা হ'ল 1978 চনৰ 44তম সংশোধনীৰ জৰিয়তে কি কৰা হ'ল সম্পত্তিৰ অধিকাৰটো উঠাই দিয়া হ'ল। 2 নম্বৰ দিয়া আছে আমাৰ সংবিধান কিয় প্ৰয়োজন? দুটা যুক্তি দিয়া। যদি সংবিধান নাথাকে তেতিয়াহ'লে দেশখন ভালদৰে পৰিচালনা কৰা নহ'ব, নিয়ম নীতি নাথাকিব। সেইকাৰণে কি কৰা হৈছে আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন লিখা হৈছে যাতে দেশখন ভালদৰে পৰিচালনা কৰা হয়। 3 নম্বৰ দিয়া আছে ভাৰতীয় সংবিধানৰ দুটা উৎস, যথেষ্ট উৎস আছে তাৰে ভিতৰত মই কেইটামান ইয়াতে দিছোঁ। ব্ৰিটিছৰ সংবিধানৰ পৰা যথেষ্ট আৰ্টিকল আমাৰ ভাৰতবৰ্ষৰ সংবিধানৰ সংযোজন কৰা হৈছে, যেনে পাৰ্লিয়ামেণ্টাৰী যিটো ছিষ্টেম আছে, সংসদীয় পদ্ধতি যিটো আছে এইটো তাৰ পৰাই লোৱা হৈছে। তাৰপিছত 2 নম্বৰ দিয়া আছে ভাৰত চৰকাৰ আইনটো 1935, 1919, 1947 এনেকুৱা আছে। আপোনালোকে বিশেষকৈ ভাৰত চৰকাৰ আইন লিখিব। 3 নম্বৰ দিয়া আছে ভাৰতৰ স্বাধীনতা আইন বা সংগ্ৰামী তেনেকুৱা ব্যক্তিসকল আছিলে, সেইবিলাকৰ কাৰণে কি হৈছিলে আমাৰ ভাৰতখন কি হৈছিলে ইয়াতে উৎসবিলাক আহিছিলে। আপোনালোকৰ কিতাপত যথেষ্ট আছে, আপোনালোকে চাই ল'ব। মৌলিক অধিকাৰৰ দুখ, মৌলিক অধিকাৰৰ দুখটো আপোনালোকৰ কিতাপত পোৱাটো যথেষ্ট টান, তথাপি মই কৈ দি আছোঁ। মৌলিক অধিকাৰবিলাক অতি সোনকালে কি কৰা নহয় সংশোধন কৰিব পৰা যায়, কিন্তু অতি সোনকালে কৰিব পৰা নাযায়। আৰু কি হয় যদি কোনোবাই কিবা কৰে তেতিয়াহ'লে কি কৰিব পৰা যায় আইনৰ ওচৰত চাপিব পৰা যায়। এইটো আপোনালোকে নিশ্চয় জানে। যে নহওক সেইটো নহ'ব, আপোনালোকে লিখিব কোনটো যে এইটো অতি সোনকালে কি কৰিব পৰা নাযায়, সংশোধন কৰিব পৰা নাযায়। তাৰপিছত 5 নম্বৰ দিয়া আছে স্বাধীনতা ৰক্ষাৰ দুটা উপায়। স্বাধীনতা ৰক্ষা আমি কেনেকৈ কৰিব পাৰোঁ তাৰ দুটা উপায়। 1 নম্বৰত লিখিব আপোনালোকে দেশক ভাল পোৱা। 2 নম্বৰত লিখিব স্বাধীনতা সংগ্ৰামীসকলক সন্মান জনোৱা। তেনেকুৱা আপোনালোকে দুটা লিখিব। তাৰপিছত ৰাজনীতি কি? ৰাজনীতিটো এনে বুজি পাইছে, নীতি নিয়ম থাকিব। আমাৰ ৰাজনীতি নেতা বহুত আছে, আমি সেইবিলাকক কি কওঁ ৰাজনৈতিক দল বুলি কওঁ। কংগ্ৰেছ পাৰ্টি, বিজেপি, এজিপি এনেকুৱা বহুত আছে। যিয়ে নহওক ইয়াতে লিখি ৰাখিছোঁ গোটত নিৰ্ণয় লোৱা বা ব্যক্তিৰ মাজত অন্যান্য প্ৰকাৰৰ শক্তি সম্পৰ্ক কাৰ্যকলাপৰ সংহতিয়ে হৈছে কি ৰাজনীতি। আপোনালোকে চাই ল'ব এইটো। তাৰপিছৰ প্ৰশ্নটো চাই ল'ব ৰাজনৈতিক তত্ত্ব আৰু ৰাজনীতিৰ মাজত দুটা পাৰ্থক্য লিখিব দিছে। ৰাজনৈতিক তত্ত্ব আৰু ৰাজনীতিৰ মাজত পাৰ্থক্য আপোনালোকে পাৰ্থক্য এনেকৈ লিখিব। ৰাজনৈতিক তত্ত্বই ৰাষ্ট্ৰ চৰকাৰৰ ৰাজনৈতিক নীতি আৰু তাৰ আদৰ্শ সমপ্ৰণালীবদ্ধভাৱে পৰ্যালোচনা কৰে, আনহাতে কোনো ব্যক্তি বা গোটৰ বিষয়ে ৰাজনীতিয়ে কি কৰে আলোচনা কৰে। আৰু সেইটো মানে অলপ বহল হ'ব, এইটো অলপ কি হ'ব শ্বৰ্ট হ'ব। 2 নম্বৰ দিয়া আছে ৰাজনৈতিক তত্ত্ব হ'ল ৰাজনৈতিক ধাৰণা আৰু আদৰ্শসমূহৰ প্ৰকৃতি, প্ৰয়োজনীয়তা আৰু তাৎপৰ্য ব্যাখ্যা কৰাতে এক আহিলা, আনহাতে ৰাজনীতি শক্তি সম্পৰ্ক বিষয়ে কি কৰে আলোচনা কৰে। 8 নম্বৰটো চাই ল'ব আপোনালোকে। 8 নম্বৰত দিয়া আছে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত সন্নিৱিষ্ট 4টা আদৰ্শ উল্লেখ কৰিব দিছে। আপোনালোকে যদি ভাৰতৰ সংবিধানখন প্ৰস্তাৱনাত যায় তেতিয়াহ'লে গম পাব সংবিধানৰ প্ৰস্তাৱনাত লিখা আছে দুৱাৰ দলি চাবি কাঠি বিবেক আত্মা বুলি এনেকুৱা কিছুমান কথা লিখা আছে। আৰু লিখা আছে যে আমি ভাৰতীয় কি কৰিলোঁ জনসাধাৰণৰ সংবিধানখন কি কৰিলোঁ ৰচনা কৰিলোঁ। বিশেষ কেইজনমান ব্যক্তিয়ে যে ৰচনা কৰিছে তেনেকুৱা কথা কোৱা নাই। আৰু আমি কি কৰিলোঁ জনসাধাৰণৰ ওচৰত কি কৰিলোঁ অৰ্পণ কৰিলোঁ। এইবিলাক এটা আদৰ্শ হ'ব। তাৰ ভিতৰত আকৌ কিছুমান আছে যে আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন কিহৰ ওপৰত হ'ব? সাৰ্বভৌম, সমাজবাদী, ধৰ্ম নিৰপেক্ষ, গণতান্ত্ৰিক, গণৰাজ্য, এইবিলাক হ'ব ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাৰ কি এটা আদৰ্শ। তাৰপিছৰ প্ৰশ্নটো আপোনালোকে চাই ল'ব। যিয়ে নহওক আজি আৰু আলোচনা নকৰোঁ, আপোনালোকে গমেই পাইছে তো ভিডিঅ'খন অলপ লম্বা হ'ব, যাৰ কাৰণে পিছৰখিনি আপোনালোকক
দিয়াৰ কাৰণে চেষ্টা কৰিম। পাৰে যদি চেনেলখন ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ ইমানেই, ধন্যবাদ।